Okay. Hi, this is Zubeen Garg here, and I'm right now in Jatin Sharma's studio, Git Studio. অসমৰ প্ৰথম কৰা ষ্টুডিঅ' চাগে এইটো ইয়াত বম্বেত আমি একেলগে আছোঁ আজি এতিয়া মিছন চাইনাৰ লাষ্ট কাম আমাৰ ফাইনেলি ষ্টুডিঅ' পাইছেহি ফাইনেলি ষ্টুডিঅ' পাইছোঁ ইমান দিন দৌৰি দৌৰি আৰু এইকেইদিন মই টেনশ্যন মই শুব পৰা নাই মই আই কুড শ্লিপ আৰু এখন চিনেমা ডাঙৰ চিনেমাখন যেতিয়া শেষ হয় যেতিয়া শেষ পৰ্যায়টো আহে টেনশ্যন বহুত থাকে সকলোৰে প্ৰথমতে সকলোকে মৰম জনাইছোঁ শুভকামনা জনাইছোঁ আৰু চিনেমাখন চাব কাৰণ চিনেমাখন বহুত খৰচ কৰিছোঁ বহুত কষ্ট কৰিছোঁ অকল মই নহয় চবেই বহুত কষ্ট কৰিছে গোটেই চিনেমাখন চ' সকলোৰে সহায় সহযোগিতা লাগিব আৰু চিনেমা ইণ্ডাষ্ট্ৰিটো আমি ডাঙৰ কৰিবলৈ ট্ৰাই কৰি আছোঁ অসমীয়া ইণ্ডাষ্ট্ৰিটো চাউথত যেনেকৈ ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি বম্বেতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰি হৈছে চাউথত তেনেকুৱা এটা ইণ্ডাষ্ট্ৰি আমাক লাগে কিন্তু সেইটো কাৰণে টাইম লাগিব কাৰণ টাইম লাগিব ঠিক আছে কিন্তু আমি 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 সকলোৱে সহযোগিতা কৰিব লাগিব তাত আৰু আমি এতিয়া লাষ্ট ফাইনেল মিক্সিং এতিয়া মাইণ্ডাক দিছোঁ মাইণ্ডাই মই তাৰপিছত মই চাৰিদিনমান থাকিবলৈ মই গুচি যাম আৰু তাৰপিছত মাইণ্ডা চাব ময়ো এক্সাইটেড আছিলোঁ চিনেমাখনৰ প্ৰতি মানে কেতিয়া ফাইনেলি চাবলৈ পাম আৰু চিনেমাখন মই দৰ্শকক এটাই ক'ব খোজোঁ যে চিনেমাখন চাই সকলোৱে নতুনত্ব এটা পাব আৰু অসমীয়া চিনেমাও যে এইটো ষ্টেণ্ডাৰ্ডত বনিব পাৰে সকলোৱে মই ভাবোঁ বুজি পাব আৰু জুবিনে এইখন চিনেমাত বহুত কষ্ট কৰিছে ব্যয় কৰিছে সময় টকা পইচা সকলোখিনি আৰু সেইখিনি সাৰ্থক হৈছে মই চিনেমাখন চাই মই যিমানখিনি বুজি পাইছোঁ আৰু সঁচাকৈ মই এনজয় কৰিছোঁ চিনেমাখনত আৰু চাউণ্ড লৈ মানে চিনেমাখনৰ কোৱালিটি চব ফালৰ পৰা মানে দৰ্শকে ভাল পাব আৰু জুবিনৰ ইমান দিনৰ কষ্টৰ যাতে সাৰ্থক হওক ময়ো তাকে কামনা কৰিছোঁ আৰু সকলো আহক অসমীয়া চিনেমা চাবলৈ মাইণ্ডা আমি 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 প্ৰায় 20 বছৰ একেলগে আছোঁ ইয়াত সেইটো মানে সেইটো ডাঙৰ কথা মই প্ৰথম যেতিয়া বম্বে আহিছিলোঁ 94 end of 95 93 94 93 end 94 তো তেতিয়া মই ইয়াত কাকো চিনি নাপাওঁ অকল মাইণ্ডাক চিনি পাওঁ তো তেতিয়া মই আহিলোঁ আহি জুহুত মই মাইণ্ডাক খুজি বোলো ক'ত থাকিম মই থাকিব বিচাৰিছোঁ বম্বেত হঠাৎ ডিচিশ্যন ল'লোঁ বম্বেত থাকিম এতিয়া মাইণ্ডাক ক'লে যে ইয়াৰে জুহু একদম মানে মাইণ্ডা তেতিয়া বেলেগ এটা ষ্টুডিঅ'ত কাম কৰিছিলে মিউজিচিয়ান ষ্টুডিঅ' জাষ্ট অপজিটত তাত হেৰি ৰড্ৰিক্স আণ্টিজ গেষ্ট হাউচ এটা আছিলে আণ্টি এগৰাকী আছিলে তাতে এখন বিচনা ঠিক কৰি দিছে 600 টকা লৈ নহয় তেতিয়া 550 আছিলে পিছত মই এৰোতে তেতিয়া 600 হৈছে এখন বিচনাই দিব আৰু খাটিয়া এখন আৰু লোকে থাকিম একো নাই মাইণ্ডা আছিলে তাত মই তাত নাই মই তেতিয়া ভাইণ্ডাৰত থাকোঁ ভাইণ্ডা বহুত দূৰ ইয়াৰ পৰা তাৰপিছত তেনেকৈ থকা আৰম্ভ কৰিলোঁ আৰু তেতিয়া অকল মাইণ্ডাকে চিনি পাওঁ আৰু বেলেগ কাকো চিনি নাপাওঁ বহুত মানুহ চিনাকি কৰাই দিলে ইটো সিটো লাহে লাহে আমাৰ কেৰিয়াৰ ষ্টাৰ্টটোৱে মিউজিচিয়ান ষ্টুডিঅ' মিউজিচিয়ান ষ্টুডিঅ' এইটো ক'বই লাগিব এইটো কুমাৰ চানু আছিল ন কুমাৰ চানু সমীৰ ৰয় তাপস দা আছিলে তাৰপিছত আৰু তাত মই প্ৰায় 2 বছৰমান থাকিলোঁ থাকি তাৰপিছত আমি ভাৰচুবা ঘৰ তাত গৈছিলোঁ মংগলনগৰ তাৰপিছত আমি মাইনা দা মই ধ্ৰুৱ ফুকন কল্যাণ দা আছিলে এইটো মানে সাংঘাতিক জাৰ্ণি এইটো সাংঘাতিক জাৰ্ণি এইটো আমি একেলগে আটাইতকৈ ভাল লগা সময় সেইখিনি মোৰ আছিলে মোৰ বেছি ভাল লাগে এই সময়টো ভাবিলে 4জন আমি একেলগে তেতিয়া মইতো পাগলে মই চবে জানে আৰু ৰাতিপুৱা আহোঁ মাইনাহঁতে যেতিয়া ওলাই যায় মাইনাহঁতে ৰাতিপুৱাৰ পৰা কাম কৰে আজি কৈছোঁ কথাটো আজি এইখিনি কথা মই কোৱা নাই কাকো আজিলৈকে তাৰপিছত আমি আহিলোঁ মাহাদা দিয়াত আহিলোঁ তাৰপিছত মাইণ্ডা এইটো ষ্টুডিঅ' যিটো দেখিছে চবে এইটো ষ্টুডিঅ'টো
গোটেই আমি হাতে কামে লাগি বনোৱা ষ্টুডিঅ' 98 98 আৰু মহিন্দাই নিজে নিজে সব বস্তু নিজে বনাব পাৰে সেইটো সাংঘাতিক বস্তু এটা মহিন্দাই প্ৰত্যেকটো বস্তু নিজে কাটি কাটি বনায় একদম মই তেতিয়া চাই থাকোঁ মানে অদ্ভুত হাত মানুহটোৰ মানে প্ৰত্যেকটো বস্তু নিজে ডিজাইন কৰিব নিজে বনাব নিজে কাটিব so he's like an কি কম word কি বুলি কয় এইটো ইংলিছত self made নিজে কৈছে এইটো he's a self made man আৰু বহুত ধুনীয়া মানে ইমান ধুনীয়া কাম কৰে ইয়াত সব আৰু মোৰ জীৱনৰ মেইন গানবিলাক সব মিক্সিং ইয়াত হৈছে গীত ষ্টুডিঅ' তোমাৰ ডাগ যিমানখিনি চিনেমাৰ কাম আছিলে যিমান আমি জছোৱাত কৰিছিলোঁ নেকি ৰং দুটামান এলবাম আমি ৰেকৰ্ড কৰিছোঁ তেতিয়া মাইণ্ডত কাম কৰিছিলে কিন্তু এই ষ্টুডিঅ'টো হোৱাৰ পিছত গোটেই কামবিলাক সব ইয়াত আৰু এটা এলবাম ইনষ্টাগ্ৰামত কৰিছোঁ জুবিনৰ গান সেইটোতো হিষ্ট্ৰী আছে বহুত হিষ্ট্ৰী আছে আৰু সেইটো কাৰণে আকৌ মিছন চাইনাত সেইকাৰণে আকৌ মই মাইণ্ডাৰ ওচৰত ঘূৰি আহিছোঁ আৰু এই চিনেমাখনৰ মইনো বেলেগ মানুহ মানে নালাগে মাইণ্ডাক লাগে হি কেন আণ্ডাৰষ্টেণ্ড মি কাৰণ মোক 20 বছৰ চিনি পাইছে এতিয়া আকৌ চিনি পাব অলৰেডি মই গোটেই চিনেমাখনেই বুজি পাইছোঁ আৰু খুব ভাল লাগিছে চিনেমাখন ইমান ফাষ্ট এখন চিনেমা মানে অসমীয়া চিনেমা সাধাৰণতে এনেকৈ এডিট কৰা চাগে এইখন প্ৰথম চিনেমা ৰাজাখনৰ নাম ল'ব লাগিব ৰাজে বৰ খুব সুন্দৰ এডিট কৰিছে মানে কাকো উশাহ ল'বলৈ সময় নিদিয়ে এই অকল এডিটিঙো নহয় সি গোটেই VFX সি মানে ইমান চিৰিয়াছলি লৈছে গোটেই কথাবিলাক খুব ভাল ৰাজাখন আজি থকা হ'লে ভাল লাগিলে মোৰ কিন্তু আৰু টোটেল গোটেই কাভাৰটো ভাল হৈছে ইয়াত কৰিছে কোনোবাই কিন্তু মই একজেক্ট নাজানো কাৰণ মই দিয়াত মই বহা নাই মোৰ সময় আছিলে কিন্তু বহা নাই কিন্তু দিয়া ভাল কৰিছে কিন্তু মানে মেইন কথাটো হ'ল সেই গোটেই প্ৰজেকশ্যনটো মানে আহিব লাগিব অসমত সেইটো বৰ দৰকাৰ এতিয়া বহুত দৰকাৰ চিনেমাৰ আৰু চিনেমাখন বনালে অকল চিনেমাখনটো নহয় তাত মিউজিক থাকিব DI থাকিব বেকগ্ৰাউণ্ড মিউজিক থাকিব চাউণ্ড থাকিব এতিয়া আমাৰ চাউণ্ড কৰিছে ক'ত চণ্ডীগড়ত দীপ বাবা বুলি ল'ৰা এটা কৰিছে খুব ভাল সি কিয় কৰিছে মই চণ্ডীগড়ত কিয় দিলোঁ মাইণ্ডা মোক ক'লে কৈছে ভাল কাম কৰে চ' এনেকৈ টিম ৱৰ্ক হ'লে আৰু সদায় এনেকুৱা বস্তু টিম ৱৰ্কতহে ভাল হয় আচলতে তোমাৰ কেমেৰা কাম খুব ভাল লাগিছে প্ৰথম পাঁচটা কেমেৰা একেলগে ব্যৱহাৰ হৈছে একেলগে ইউজ কৰিছোঁ নৰ্মেলি অসমীয়া চিনেমাত কৰে নে ইমান কেমেৰা ইউজ নকৰে এটা কেমেৰা ইউজ কৰে এটা বা দুটা খুব বেছি এবাৰ কান্দিলে তাৰপিছত আকৌ কান্দিবলৈ কয় মই সেইটো বৰ দিগদাৰ পাওঁ মানে এবাৰ কান্দিলে বাৰে বাৰে কান্দি থাকিব নোৱাৰেতো মানুহ How did the thought happen? Mission China. Mission China was like it was a dream project like 4 years back. 4 বছৰ আগতে মই এইটো গোটেই I conceived it. Then তাৰপিছত মোক সদায় মোৰ মিছেছে কৈ থাকে গুৰুমাই কৈ থাকে যে বস্তুটো অকল তোমাৰ দিমাগত থাকিলে নহ'ব লিখিব লাগিব তেতিয়া মানুহে বুজি পাব কি সেইটো আচল কথা আছিল মোৰ লগকে কিন্তু মোৰ ব্ৰেইনত ঠিকেই আছিলে তাৰপিছত লিখিলোঁ মই থাইলেণ্ডত গ'লোঁ কিবা চিল্ক কনফাৰেঞ্চ আছিলে তো গৰিমাহত বিজি হৈ থাকে চিল্ক কনফাৰেঞ্চ কিবা আছে 3 দিন সেই 3 দিনত মই লিখিছোঁ গোটেই চিনেমা গোটেই উইথ ডাইলগছ মই গোটেই লিখি পেলালোঁ তাৰপিছত মই গুৰুমাক দিছোঁ এখন পঢ়িছোঁ যদি কিবা ৰেক্টিফাই কৰিব লাগে পিছত আমি কৰিম বাট ইউ ৰিড ইট ফাৰ্ষ্ট তাই পঢ়িছিলোঁ তাই কৈছে ভাল লাগিছে কৈছে মই কিন্তু এটা চিনো মই বেলেগে লিখা নাই এটা চিন
সেইমতে শ্বুট কৰিছোঁ আৰু মই কৈছোঁ চিনেমাখন 2 ঘণ্টাৰ তলত হ'ব একজেক্টলি ইটছ 1 hour 40 minutes টাইমিংটো খুব ভাল লাগিছিল ইয়া টাইমিং ভাল হ'লে ভাল বঢ়িয়া 2 ঘণ্টাৰ ওপৰত গ'লে চিনেমা দিগদাৰ হৈ যায় And how does it feel to see the hysteria after the first song release? 2 million hits in a week. It's like it's amazing. It's amazing আৰু কষ্ট কৰিছোঁ আৰু যিমান পাৰি I've tried all the good locations what I've seen in my life in the entire Northeast. So I've tried to capture it. And Northeast is so beautiful. So beautiful. It's like, it's amazing. It's like, wherever you go, I want to capture more, actually. নৰ্থ ইষ্টত নেদেখা জেগা এখনত চাবলৈ পাইছোঁ সেইটো খুব ভাল লাগিছে Yes. Exactly. কিছুমান একদম নেদেখা জেগা আছে I want to tell you something. Like, I went to like Umrangso, North Kachar Hills, where it was Diwali. I was shooting at daytime. That couldn't nazai. Nobody goes there because of terrorism. But I went there. And all the leaders, they came to me at night. It was Diwali. They came with a bottle. Okay. With a bottle, there was love. And they were like thankful to me. Like they said, "We are so happy you came here." How nice. And I said, "You stop shooting, everyone will come here." Wonderful. Wonderful. It's a nice message. Yeah, locations are such now. People are saying Everyone will come here. it's been shot out You outside. see the locations. Like Excellent. And that song, whatever we are having as of now. they came to me. So it was Diwali. I said, "Don't blast. Beautiful. Like, I mean, those. Don't blast." And Umrangso is like now, the people are they've মানে কি ক'বলৈ বৰ দিগদাৰ কথাটো all these years they've wasted. Exactly. Now they're helping. Exactly. Now they want change. They want beautiful people should come there, work there. Maybe this movie would be a vehicle. Yeah. Let's see. Yeah, I've traveled a lot. I've explored to all those places. I've seen people. Now tell us something about the music of Mission China. Music I have done. Now the master is there. He'll mix it. So can we listen to the first song from Mission China? Yes, release already. Is Dinjwale Rat. Dinjole. Dinjole Rati Jale. Yeah, that's Yeah, so. please, let's like a listen fire. to. It's like on fire. Yes. Man. Totally. On fire. Dinjole rati jole, mon jole deh jole, koli jakope, mathu tumale, aji kiyo hiya kope, aji kiyo mone nase, sinaki lage, hei babe. Wow. Thank you. Beautiful song. So we have a couple of messages coming up from the audience. So Ashap, he asks, what type of tattoo is there in your body? Basically Okay. wants to understand the meaning maybe of your tattoos. I'm gonna show it. কি নাম তার? So his name is Ashap. Ashab, I'm here. This is the scorpion I have because I'm a Scorpio, and this is a dragon I have. I love the dragon and the Scorpio. Then somebody has requested a song. Please sing. Pooja has requested Jaane Kya Chahe Man Bhavra. It's my favorite song. এটা গান থাকো এটা সিনেমার আছো So which is your favorite song for Mission China? obviously Nochiketa he did a nice job, like
He made me happy. As a music director, my singer, however, music director hoy. So as a music director, my jite nochikita he gale he gandu. Ki kare moi najanu mo nochikita naam to prothom rahile. नैनों से निकलते गम की सदाओं को सुन ইমান ধুনীয়া গাইছে সেইটো মই গাব নোৱাৰিম চাগে লাইফত সো নচিদাক ধন্যবাদ নচিদা আই লাভ ইউ ইউ ওয়ান অফ দ্য গ্রেটেস্ট John asks, what are your upcoming projects in Bollywood? নো বলিউড নো And any upcoming projects in movies, Assamese movies? Assamese ইয়াৰ পিছত আহিব প্ৰিয়া প্ৰিয় আহিব I'm more into acting now, making films, and to upground our cinema industry. Yes, that's very important. So I'm into that. Bollywood mo horai thakibo pare ko nai. Kinu me thaki bhal na pao. Mo seriously ko upai nai. So of late the variety of roles from Gaane Ki Aane to Mission China, Priyar Priyo, what do you have to say? Ako underworld ekhon kori asu moi ekon ekdom beleg role koisu moi. I'm a mafia there. So it's a passion now for me. Acting, singing is in my veins. Mor hatot mor khirot ase etu. And direction to etia moi study korisi iman bochor. বহুত লাষ্ট 10 বছৰ মই অকল পঢ়ি আছো বা চিনেমা চাই আছো আৰু এটা ডাঙৰ কথা মই কওঁ আমাৰ নতুন ল'ৰা ছোৱালীবিলাক they are so studious and they are so ambitious about making films and all. মই সদায় আছো তেওঁলোকৰ লগত আৰু মোক যোগাযোগ কৰিলে হ'ল সিধা সিধি কথা আৰু নতুন নতুন কনসেপ্ট ভাল পাওঁ নতুন কনসেপ্টৰ চিনেমা হ'ব পাৰে বাহুবলীতকে ডাঙৰ চিনেমা অসমত হ'ব পাৰে True. we can make it Absolutely true. খালি কপি নালাগে মোক no copies. Yes. Which music director inspires you the most, like from RD? music point of view? RD is there and SD is the bab. SD RD বাপে হয় আৰু তেওঁ সবৰে বাপ হয় ইভেন বম্বেটো কয় বোলে যে SD সবকা বাপ হয় মানে তেওঁ এনেকুৱা জনৰ নাই যিটো তেওঁ মিউজিক কৰা নাই তেওঁ গাতা ৰহে মেৰা দিল বনাইছে আটাইতকৈ স্যাড সংটো তেওঁ বনাইছে So true. and SD is from North East from Tripura সবে জানে এখানে ইয়াত সবে শচীন কত্তা বুলি কয় শচীন কত্তা হৈছে মালিক হি ইজ দ্য মালিক সো SD বমনৰ গান শুনিব লাগিব সবে আৰু এতিয়া মই নতুন ৰেডিঅ' এটা কিনি লৈছো তাত সব গানবিলাক মই পাওঁ So audience is saying that they have loved the trailer of Mission China and they are eagerly waiting for it. And yes, the colonel is coming so to shoot you. So thanks Zubeen da for bringing another level of the Assamese film. Pooja says the one and the only rock star of Assam. Miku says waiting for Mission China. So yeah, people are just waiting for this movie to come. This much we talked about Mission China. Of course, yeah. Yeah. Mission China is coming on 8th September to rock you. I'm gonna shoot you. And will you okay, how okay, so someone is asking, Shantanu, he's asking when please release the song Eti Nohoi Tuti Nohoi Ashe Bahu Kotha. That's a bohu kotha. Yeah. That's an old song. Okay. Ketu kinu Mission China nai. Kinu gantu moi korisu. I'll release it. Will you sing few lines from the song? It's बहुत पुराना गाना. It's like I was in college when I composed it. Eti nohoi duti nohoi ase bohu kotha
গোপন হিয়াৰ মনৰ কোণত জীৱনৰ গাথা এটি নহয় দুটি নহয় আছে বহু কথা এইটো কিন্তু এছ জি বৰ্মনৰ ইনফ্লুৱেঞ্চ Excellent. Wow. What a একদম melody. একদম এছ জি টাইপ লাগে What ন? a melody. What a melody. সেইটো ৰিলিজ হোৱা নাই নেকি? নাই কোৱা নাই Ashikur is saying, Ashikur Rahman, he is saying that how is the experience working in Mission China? Tell us something about behind the scenes, sir, please. behind the scenes Like any challenges that you face, any interesting stories that there you are so can. much of stories like it's an adventurous film so we traveled like almost 5 states and this is the first film in Assam like we traveled 5 states many places 75 people all together so I'm thankful to all of them they have मतलब क्या बोलते हैं उसको मुझे झेलना बहुत मुश्किल है मतलब they had pain they had pleasure I think I'll give you agony and ecstasy together in this film and stories are there like এটা story ko eto khali অসমত ক'ব লাগিব the when he started shooting in Chandubi is a nice lake and it's a resort kind of thing so I had a tree house there it was a set for me and they have a festival called Chandubi festival so gote set bilak মই লৈ ললো মই কলো মই সিনেমা শুটিং কৰিম ইয়াত সো সেট ব্ল্যাক মোক লাগিব মই 2 বছৰ গুটে সেট ব্ল্যাক ৰাখিছো লাষ্টত সব জ্বলাই দিছো অকল এটা সেট বাকি আছিল হেতু মই মোৰ ঘৰত আছে এতিয়া তো তাত আমি যাও আমি ৰাতি থাকো প্ৰথম দিনা ধেৰ মানুহ তাত থাকিব ট্ৰী হাউস বিয়াত ভাল পায় সবে you understanding so next day pa কোনো মানুহ নাই তাত I was alone there. Why? Because পিছফালে ৰাতি এটা হাতী আহে but I'll fire Right. so হেতু এটা জমনি এটা কেছ আৰু হেতু মই নাপাহৰো কেতিয়া লাইফত তাৰপিছত পবিত্ৰ আভাৰ মই হি ইজ মাই ভিলেন we stayed almost 1.5 months together it was mesmerizing this like আমি তাতে ভাত খাও আৰু হি কি কৰিছে পবিত্ৰ এটো হি আহিয়ে পবিত্ৰ আহি you suppose that this is the tree house he তাত ফুটা কৰিছে কেইটামান so what's for this because ৰাতি মুটিবৰ কাৰণে you can fish from here because it's a second floor it's like tree house মুটিব লাগিলে আকৌ তলত যাব লাগিব কাৰণ তা বাথৰুম নাই তাত ঠিক আছে ফুটা কেইটা কৰি দিছো ইয়াত কৰি দিলে হ'ল so these are the moments I shared with Poitra Abha. He's not with me tonight, but I love him a lot. He has created something else in this film. Kangan asks, hello Zubinda, hope Mission China will be the revolutionary movie for our industry. Will you promote this movie at outside in the mega cities like Mumbai, Bangalore, Delhi, etc.? Yeah, I have some plans like with PVR and all. In Mumbai, in Delhi, in Hyderabad, in Pune and Bangalore. Not Calcutta because Calcutta I'll release it in Bengali. আৰু সবে এটো কথা বহুত নাজানে চাগে মই দুবাৰ শুট কৰিছো এবাৰ অসমত কৰিছো এবাৰ বেংগলীত কৰিছো so it will release in Bengali also just wait for it Wow. So yeah, people, they loved your conversation, your stories. They are just laughing, sending lot of love and lot of wishes for the movie. All the best.
and yeah, they are looking forward. So we are doing the final task for Mission China, Jatinda and me, Manda. So I need your love. So any message, last message, like for your audience, fans, who are just waiting for Mission China? One more track from Mission China, please. One more last message. Maybe a track. One song from Mission China. No, you'll have to play it from here. But I'll give you a dialogue. It's from Colonel Goswami reporting here from Mumbai. Thank you. We live for something. We die for something. We all are soldiers. Over and out. I think people have loved your trailer. They have already written your lines. We Yeah, love for it's, something, we die for something. So thank you, Zubeen. Thank you, Jatin sir. It's an honor. So yeah,